আপোনালোকক জহাৰ কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ তৰফৰ পৰা আজি আমি ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ চৰকাৰৰ এগেইনষ্টত যে আজিৰ পৰা 7 বছৰ আগত বৰডুমছা আদিবাসী মহাসভাত হেমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আদিবাসীৰ এছটিৰ কাম 90% পুৰা হৈ গৈছে 10% বাকি আছে। তেখেতে সেইটো সময়ত ফাইনেন্স মিনিষ্টাৰ আছিলে। তাৰ পাছত তেখেতে ইলেকশ্যনত জয়ী হৈ এতিয়া বৰ্তমান 4 বছৰ কাৰ্যকাল পাৰ হৈ হ'বলৈ হৈছে, তেখেত মুখ্যমন্ত্ৰী হৈ আছে। কিন্তু তেখেতক আমি এইটোৱে সুধিছোঁ যে আমাৰ আদিবাসীৰ জন্মগত অধিকাৰ এছটি জনজাতিকৰণ কামটো 10% কমপ্লিট কৰিবলৈ তেখেতক কি 7 বছৰ লাগি গৈছে নেকি? আমাক আমাৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰি ৰাখিছে? আৰু অসম চৰকাৰে ইয়াৰ পৰা এক RGIক আমাৰ আদিবাসী হিচাপে ৰিপৰ্টটো কেলে নপঠায়? তেখেতসকলে ইয়াৰ পৰা ভুল তথ্য পঠোৱাৰ কাৰণে আমি আজি আদিবাসী হিচাপে স্বীকৃতি পাবলৈ বঞ্চিত হৈ আছোঁ। আমি আদিবাসী ছাত্ৰ সন্থা কাৰো ভঁৰালৰ ধান বিচৰা নাই, কাৰো থালিৰ ভাত বিচৰা নাই। আমি আমাৰ অধিকাৰ বিচাৰিছোঁ। তাৰ পাছত অসমৰ আদিবাসীক মাটি পটাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। কাৰ্বি আংলঙতো একেবাৰে মাটি পটাৰ নামত মানে ধেমালিহে কৰি ৰখা হৈছে। আমাৰ হাতত তথ্য এটা আছে, চনৰ 2 মে তাৰিখে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে একটা অৰ্ডাৰ উলিয়াইছিলে। সেইটো সময়ত MSC দেওপানীৰ মুকুট মহন্ত হৈ আছিলে। সেইটো সময়ত এটা লিষ্ট আছে আমাৰ ওচৰত, 137 জন মানুহৰ পাট্টা ইছ্যু কৰা হৈছে। তাতে 70 জন আদিবাসীৰ আছে। কিন্তু অৰ্ডাৰ হোৱা সত্ত্বেও সেই আদিবাসী কিজনে পাট্টাটো এতিয়ালৈকে লাভ কৰা নাই, এতিয়ালৈকে পাট্টাটো পোৱা নাই। ইয়াত কাৰ গাফিলতি আছে? কাৰ্বি আংলং অট'নমাছ কাউন্সিল নেতৃত্বাধীন তুলিৰামৰ নে ইয়াৰ অফিচৰ? এইটো আমি স্পষ্টীকৰণ বিচাৰিছোঁ আপোনালোকৰ যোগেদি। আৰু আমাক এছটি লাগিবই। যদি এছটি নিদিয়ে, আমাক মাটি পাট্টা যদি আদিবাসীসকলক কাৰ্বি আংলং আৰু অসমত নিদিয়ে, তো আমি আজিৰ পৰা আন্দোলন ষ্টাৰ্ট কৰিছোঁ। ধাৰাবাহিকভাৱে আন্দোলন হৈয়ে থাকিব। আমি কাকো আপোচো নকৰোঁ। হয়, আমি এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰতাৰণা নহয়, আমাক ঠগি আছে। আমাৰ ভোট লৈ চৰকাৰ গঠন হৈ আছে, কিন্তু আমাক ঠগি আছে। কিছুমান কাম কৰিছে নকৰাকৈ নহয়, কিন্তু যিটো কাম হ'ব লাগে সেইটো হোৱা নাই। চাউল দিছে, 5000 টকাকৈ বগানত পইচা দিছে, সেইখিনি দি আমাৰ আদিবাসীৰ উন্নতি নহয় কেতিয়াও। ফ্ৰী শিক্ষা দিয়ক, ফ্ৰী মেডিকেল দিয়ক, কিন্তু এই চাউল চেনি দি আমাৰ আদিবাসীক ভুলাই ৰখাটো বন্ধ কৰক। গতিকে আমাৰ যিটো জন্মগত অধিকাৰ এছটিটো আমাক লাগিবই। আৰু নহ'লে আমি আৰু এতিয়া মানে বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ভোট দিম, ভোটটো আমাৰ অধিকাৰ হয়, কিন্তু আমি কাক দিম, কি কৰিম, পৰৱৰ্তী কালত আমি চিন্তা চৰ্চা কৰি বিবেক ভোটে প্ৰদান কৰিম। এতিয়া আমি একো নকওঁ। আমি এইটোৱে ক'ব বিচাৰিছোঁ, যদি আমি চৰকাৰ বনাব পাৰোঁ, তো আমি চৰকাৰ পেলাব পৰাও আমাৰ ক্ষমতাটো আছে। আজি কিছু আমাৰ লাহৰিজান টি ষ্টেট সেইটোৰ কোনো সমাধান ওলোৱা নাই। হাইকোৰ্টৰ পৰা কেছটো কাৰ্বি আংলং কাউন্সিলত পঠাই দিছে, কিন্তু কাউন্সিলে এতিয়ালৈকে তাৰ ওপৰত কোনো জাজমেণ্টৰ লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰ্বি আংলঙত মাটি দখল আমাৰ আদিবাসীকেইটাৰ বিভিন্ন দুষ্কৃতিকাৰীয়ে কৰি আছে। আমাৰ আদিবাসীৰ মাটি লুটা হৈ আছে, বাউণ্ডেৰীৰ মাজত ঘৰ বনাই দিছে, ধমকি মাৰি আছে। গতিকে কি অকল আমাৰ আদিবাসীকেইটাকে টাৰ্গেট কৰি থাকিব নেকি? 1996 চনত 8000তকৈ বেছি আদিবাসীক মাৰি BTR গঠন হৈ গ'ল। তাৰ পাছৰ পৰা আমাৰ আদিবাসীক মাৰিয়ে আছে। এতিয়া মাৰা বন্ধ কৰিছে, কিন্তু এতিয়া মাটিৰ পৰা বঞ্চিত কৰি ৰাখি আমাৰ অধিকাৰখিনিক চব খতম কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আমি এতিয়া জাগি উঠিছোঁ আৰু আমি সংগ্ৰাম আগবঢ়াই লৈ যাম, গণতান্ত্ৰিকভাৱে নিম। আমি কোনো অসাংবিধানিক কাম নকৰিম, কিন্তু ধাৰাবাহিকভাৱে আমাৰ আন্দোলনটো চলি থাকিব। আৰু কাৰ্বি আংলঙত আমাক মাটি পট্টা দিবই লাগিব। আৰু যদি নিদিয়ে, আমি ৰাজপথতে ওলাই আহিবলৈ আৰু ধাৰাবাহিকভাৱে জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। জাগি যা কাৰ্বি आंगलंग में आदिवासी के माटी लूटा बंद करा। कार्बी आंगलंग में आदिवासी के माटी पट्टा दे के लगे। कार्बी आंगलंग में आदिवासी के माटी पट्टा दे के लगे।